হেপী খ্ৰীষ্টমাছ সকলো বৰদিনৰ শুভেচ্ছা আৰু শুভকামনা থাকিল আগন্তুক দিনক যাতে ভালে ভালে আৰু থাকে তো সেইটোৱে কামনা কৰিলোঁ। আজি খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টমাছৰ বাবে আজি কোনোবা ফালে ফুৰিব যাওঁ তো ধৰণৰ প্লেন নাই তো য'ত ফুৰিব গৈছোঁ তাকে আমি যি আগত পাওঁ তো সেই দেখাই লৈ যাম। তো বলক আজি খ্ৰীষ্টমাছৰ বাবে ধুনীয়া এটা পৰিৱেশৰ মাজত যাওঁ বলক। তো আমি বগামাটি পাই গ'লোঁ, বগামাটি মানে পালোঁ অলপমান আছে আৰু আমাৰ মানে প্লেনটো হৈছিল ফাৰ্ষ্টে ভূটান চকী, তো ভূটান চকী নহয় বগামাটি হ'ল। আগৰ ফালে যাম আৰু জাষ্ট পাইছোঁ আহি এতিয়া আমি একদম সৰু চাই এটা ব্ৰেক লৈ লৈছোঁ, এতিয়া অলপ ৰখোঁ। এইটো এটা সৰু নিজৰা, পানী চাওক নাই একদম খুচৰা দলে দি পেলাই পূৰা বটলি নিব পাৰি এনেকুৱা পানী, পূৰা একদম মজা পানী আৰু। তো সেইকাৰণে আমি অলপতে ব্ৰেকটো লৈ ল'লোঁ। আমি মানে বেছি ব্ৰেকো ল'ব নোৱাৰোঁ কাৰণ আমাৰ বহুত বনবা লগা বস্তু আছে, তো আমি চব বনবা আছোঁ। আমাৰ আচল আমাৰ দুটাৰ পিকনিক কৈ দিয়া কেনে লাগিব। অনলি আমি এই দুজনে পিকনিক খাবা। তো আমি এতিয়া এই দুজনে পিকনিক কেনেকুৱা মজাটো চাম আজি টেষ্ট কৰিম মজা কেনে লাগে। মানুহ বহুত 15টা 20টা 100টা মানুহ পূৰা বাছ চাছ ভাড়া কৰিলোঁ। আমি এখন বাইক লৈছোঁ, বাকী পূৰা মোনা চোনাত ভৰ্তি কৰি আহিছোঁ। এতিয়া আমি পূৰা বনাম, খাই কেনে লাগে টেষ্ট কেনে হয় পূৰা জনাইছোঁ, মাত্ৰ চাই থাকক। এইটো হৈছে বগামাটি মজা। পিকনিকটো কেনেকুৱাকৈ আৰম্ভ কৰিব পাৰি আজি দেখাই আছোঁ। মানে এটাতো পিকনিক হয়, দুটাতো পিকনিক হয়, দুটাৰ পৰা আৰম্ভ কৰি আগতে যিমান যায় আৰু পূৰা পিকনিকেই। এতিয়া আমি আগৰ ফালে যাওঁ, কোনখিনি জেগাত বনাব পাৰি এইটো জেগাটো চাওঁ। এতিয়া বলক আৰু বস্তু আহি দেখা পালোঁ। এই চাওক এইটো মোৰ আঙুলিটো জোৰ আছে, এইগিলা একদম বৰ ডেঞ্জাৰাছ বস্তু। এইটো হৈছে বান্দৰ কেঁকোৱা, য'ত আগবাৰ লাগলি নালগে আৰু। তো আমি আহি এখনতে ব্ৰেকটো ল'ব পালোঁ না বান্দৰ কেঁকোৱাৰ তলত। বাপাৰ বাপা যোৱাই ভাল নোৱাৰি, পিকনিকৰ পৰা আন পিকনিক হৈ যাব, তো খাতাৰনাক বস্তু। তো যাৱাৰ পৰা আমি বড়োলেণ্ডৰ বগামাটি আমিনো যাম চাবলৈ। তো বগৰী চাওক না, কিমান বগৰী আছে, বিখ্যাত তামাম বগৰী আছে। তো পিকনিকটো এভেইলেবল পিকনিক ইয়াত। বগৰী এই বগৰীটো হৈ দিয়া না এইটো কি আখটা পৰা বগৰী। তো এতিয়া আমি বাচন ধুবা গৈ আছোঁ। আমি য'ত পাইছোঁ পানীয়ে নাই, মেইনলি জেগাই নাই পানী খামক লাগি। তো ইয়াতে আৰু ভিডিঅ' কৰিব নোৱাৰি, ধুনীয়াৰ গান বাজি আছে। তো এতিয়া নদীৰ পাৰক লৈ যাই থাকোঁ বলক। আমি নদীৰ পাৰ পালোঁ, এতিয়া মানুহ চাওঁ কিমান মানুহ আছে। আমি ইয়াতে এতিয়া মাৰি বাচনটো ধুই লোৱা জেগাটো বিচাৰিব লাগিব, কাৰণ মানুহ বহুত আছে, ইয়াতে বাচন ধোৱা জেগাই নাই। আৰু যিমান বেছি তাতকৈ বেছি আছেই। এতিয়া আমি বাচন ধোৱা জেগাখিনি বিচাৰি আছোঁ। বাচন ধোৱা জেগাটো বিচাৰি পেলাই আমি এতিয়া বাচনটো ধুই পেলাই এই পাহাৰৰ ওপৰত যাম। এটা বঢ়িয়া মন্দিৰ এটা আছে পাহাৰৰ ওপৰত, তো সেইটো চাবলৈ গৈ থাকিম। তো এতিয়া আমি অলপ জেগা অকণ বিচাৰি তো বাচনটো ধুই লওঁ বলক। বুদ্ধদেৱৰ মন্দিৰ আছে, এবাৰ ঘূৰি চামে গৈ। বুদ্ধদেৱৰ